আজি আমি আপোনালোকক লৈ যাম অৰুণাচল প্ৰদেশত থকা হিন্দুসকলৰ এক অন্যতম তীৰ্থস্থান পৰশুৰাম কুণ্ডলৈ। অৰুণাচল বিস্তৃত পৰ্বতমালাৰে আগুৰা সেউজীয়াৰে ভৰা অৰুণাচল মাটিকালিৰ তুলনাত কিন্তু অতি কম জনবসতি। ILP অৰ্থাৎ ইনাৰলাইন পাৰ্মিট থকাৰ বাবে ইয়াত যেহে মাটি ক্ৰয় কৰি স্থায়ী বাসিন্দা হ'ব নোৱাৰে, যাৰ বাবে জনবসতিৰ গাঁথনিত এক পাৰ্থক্য বিচাৰি পাব অসমৰ সৈতে। নামচাই হৈ সুন্দৰ পকী পথেৰে গৈ থাকোঁতে পালোঁ কেইবাখনো পকী দলং। এখনত খন্তেক ৰৈ চালোঁ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ। চাৰিওফালে সেউজ পাহাৰ, পাহাৰৰ মাজেৰে বৈ আহিছে নৈখন। খৰালি দিন হোৱা বাবে পানী কিছু কম আছিল। বগা ঘূৰণীয়া আকৃতিৰ শিলবোৰ দেখিবলৈ বৰ ধুনীয়া। পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আমি পাই গলোঁ গন্তব্যস্থান। হিমালয়ৰ বুকুৰে ঢল ভাঙি নামি আহিছে এয়া লোহিত নৈ। পৰশুৰাম কুণ্ডৰ মূল মন্দিৰ ভাগলৈ যোৱাৰ আগতে এই দলংখনৰ পৰাই প্ৰত্যক্ষ কৰিলোঁ ইয়াৰ নৈসৰ্গিক দৃশ্য। এইবাৰ গতি কৰিলোঁ মূল মন্দিৰ ভাগলৈ। নিৰ্ভেজাল প্ৰদূষণমুক্ত বতাহ, লোহিত নৈৰ বৈ অহা জলৰাশিৰ শব্দত পুলকিত আমি। খটখটেৰে তললৈ নামি গলোঁ। নামোতে যিমান সহজ, ওপৰলৈ উঠোতে সিমান কষ্ট। ওপৰৰ অংশত নিৰ্মাণ কৰা আছে কেইবাটাও মন্দিৰ, য'ত পূজা অৰ্চনা চলে নিয়মীয়াকৈ। জনবিশ্বাস অনুসৰি পৰশুৰামৰ পিতৃ যমদগ্নি ঋষিৰ নিৰ্দেশমৰ্মে পৰশুৰামে শিৰচ্ছেদ কৰিছিল মাতৃ ৰেণুকাক। পাছত যদিও মাতৃয়ে পুনৰ জীৱন লাভ কৰিলে, কিন্তু পৰশুৰামৰ হাতৰ পৰা আঁতৰি যোৱা নাছিল মাতৃক শিৰচ্ছেদ কৰা কুঠাৰখন। পাছত পৰশুৰামে মাতৃহত্যাৰ এই পাপ মোচনৰ বাবে এই স্থানতেই স্নান কৰাত হাতৰ পৰা সৰি পৰিছিল কুঠাৰখন। তেতিয়াৰ পৰা এই স্থান টুকুৰাৰ নাম হ'ল পৰশুৰাম কুণ্ড, আৰু সেয়েহে মাঘ মাহৰ সংক্ৰান্তিত ইয়াত স্নান কৰিলে পাপ মোচন হয় বুলি জনবিশ্বাস আছে। এয়াই আছিল আজি আমাৰ ভ্ৰমণৰ এক সৰু দৃশ্য, যি আমি আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। তো ৰাইজ, যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে, চ' প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। আৰু ছাবস্ক্ৰাইব কৰাৰ পাছত বেল ন'টিফিকেশ্যনটো অলপ প্ৰেছ কৰি দিব। তো পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়। জয় হিন্দ, জয় ভাৰত, ধন্যবাদ।